নমস্কাৰ, মই মানৱজ্যোতি কলিতাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই পডকাষ্ট কথা কাহিনীলৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ। হয়, আজি গল্পকথা শিতানত আপোনালোকক মই যিটো গল্প শুনাবলৈ লৈছোঁ সেই গল্পটিৰ নামো হৈছে মই ভালে আছোঁ। গল্পকাৰ মনস্বিনী মহন্তৰ এটি খুব সুন্দৰ গল্প আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে গল্পটি শুনি নিশ্চয় ভাল পাব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ গল্প মই ভালে আছোঁ। ভাতঘৰ যেন ঘৰ দুখনেও বিয়া বাৰুৰ ক্ষেত্ৰত কথাবোৰ মানি ল'ব নোৱাৰিব বুলি অন্তৰেৰে অনুধাৱন কৰাৰ পিছত আলমৰ সৈতে 12 বছৰীয়া সম্পৰ্কটোৰ বাট এৰি অন্য এটা পথ লৈছিলোঁ। সুস্থ মগজুৰে লোৱা যৌথ সিদ্ধান্তটোত আলম শান্ত হৈ আছিল। সি কন্দাও নাছিল, বিলাপো কৰা নাছিল। মইহে মাজে মাজে বাউলী হৈছিলোঁ। উশাহ হৈ পৰা সময়বোৰ এৰি অহাৰ পিছত শীতকালীন ৰ'দালি দুপৰীয়া এটাত বিয়পি পৰা কমলা টেঙাৰ গোন্ধটোৰ দৰে স্মৃতিবোৰে নকন্দুৱাকৈ ৰাখিব পৰাকৈ নিজকে সবল কৰিলোঁ বুলিলোঁ যেতিয়া নিশ্চিত হ'ব পাৰিলোঁ, তেতিয়া বিচ্ছেদৰ এবছৰৰ পিছত মই ঘৰত বিয়াৰ কাৰণে সাজু বুলি জনালোঁ। মাহঁতে হাততে সৰগ ঢুকি পালে। ইমান দিনৰ মূৰকত যে জীয়ৰীৰ সুমতি হৈছে, সেই আনন্দতে মায়ে অন্ন নোখোৱা গোসাঁইৰ থানলৈ বুলি থাপনাৰ কাপোৰ এখনকে আগ কৰিলে। ঘৰখনৰ মানুহবিলাকৰ আনন্দত ময়ো চামিল হ'লোঁ। হাঁহিলোঁ। হাতত জেতুকাৰ বোল, গাত হালধিৰ ৰং আৰু সেওঁতাত সেন্দুৰৰ দীঘল ৰেখা টানি মই অংশুমানৰ হাতত ধৰি নতুন ঘৰ গচকিলোঁ। বৰঘৰত কলহৰ পানীৰ পৰা বুঢ়ী আইতাকক শাহুৱেকে দিয়া ৰজাদিনীয়া দুগদুগী ধাৰ হাতত লৈ লখিমী চপালোঁ। চাউলৰ মাজৰ পৰা দুবাৰো আঙুঠিটি জিকি আমাৰ সংসাৰত যে মোৰেই মত চলিব, ৰাইজৰ পৰা জানি আৰু জনাই ওৰণিৰ তলতে মুখ লুকুৱাই হাঁহিলোঁ। তাৰ পিছত বিচনাৰ ওপৰত থৈ যোৱা টাৱেলখনৰ কাৰণে তেওঁক বকিলোঁ। বাৰম্বাৰ সাৱধান কৰা সত্ত্বেও ডেস্কটপৰ ওপৰতে জৰুৰী ফাইল থৈ ফৰ্মেট মাৰোঁতে ডিলিট হৈ গৈ মুখ উন্দোলাওঁতে গালি খালোঁ। তৰকাৰীত নিমখ কেতিয়াবা বেছিকৈ দিলোঁ বুলি মাইনাক গাখীৰ ভাতকেইটা খুৱাই নিজৰ ভাতগৰা মুখত লওঁতেহে গম পালোঁ। অলপ আগতে খাই উঠি চিংকত কাঁহীখন থবলৈ যোৱা মানুহজনে অথচ একোৱেই নকলে। কেতিয়াবা অফিচৰ পৰা নিবলৈ আহিম বুলি কোৱা মানুহজন সময়ত নহাত অকলে ভিৰৰ বাছ আৰু 2 কিলোমিটাৰ ৰিক্সাৰে উভতি ঘৰ আহি পালোঁ। ঘৰত জিভা উলিয়াই দুখী দুখী ভাৱেৰে মোৰ ফালে চোৱা মানুহজনলৈ পোন্দুৱাকৈ চাই সন্মুখত ঠককৈ গাখীৰৰ চাহকাপ থলোঁ। জীৱন চলি থাকিল। লখিমী নহ'লেও গৃহিণী হৈ মই চলি থাকিলোঁ। অপ্ৰাপ্তিৰ অভিযোগ জীৱনত আৰু নাই বুলি ধৰি লৈছিলোঁৱেই। আচলতে পোৱা নোপোৱাৰ হিচাপ ল'বলৈ সময়ো নাপাওঁ ক'ত। আজি শনিবাৰ। মূৰটো টিংটিঙোৱা বাবে অফিচৰ পৰা সোনকালে ঘূৰি আহিছিলোঁ। তাতে বতৰটোও উন্দোলাই আনিছিল। ঘৰ পাওঁতেই শাহুৱায়ে চিঠি এখন আহিছে মোৰ ড্ৰেছিং টেবুলতে থৈছে বুলি জনালে। চিঠিনো আৰু কোনে দিয়ে আজিকালি। কিবা অফিচিয়েল কাগজ হ'ব। চাহকাপ খাই মূৰটোত তেল অকণ সানিলে আৰাম পাম বুলি ভাবোঁতেই চিঠিখনত চকু পৰিল। খাকী ৰঙৰ খামটো সেই পুৰণি দিনৰ ঘৰুৱা কথাৰ পোহাৰ মেলা খামবোৰৰ দৰেই, কিন্তু পোষ্টকাৰ্ড এখনৰ দৰেই পাতল। প্ৰেৰকৰ নামো লিখা নাই। নৱৰত্ন তেলৰ বটলটো আঁতৰাই থৈ হাতখন চাদৰখনতে মোহাৰ এটা মাৰি খামটো হাতত ল'লোঁ। খামটোৰ ভিতৰত এখনেই মাত্ৰ কাগজ। পোষ্টকাৰ্ড এখনৰ মান তাৰ আকৃতি আৰু কথাও সেই পোষ্টকাৰ্ড এখনত আঁতি যোৱাকৈয়ে লিখা। অনুসূয়া, ভালে আছ চাগৈ? মোৰ ভাল। বিয়া পাতিলোঁ। ল'ৰা পোৱালি অকণিও হ'ল। গম পাৱই চাগৈ। টম আৰু জেৰিৰ কাৰ্টুন চাই পোৱালিটোৱে অকলে অকলে হাঁহে। তই সৰুতে আমাৰ ঘৰলৈ আহিলে যে বাগৰি বাগৰি হাঁহিছিলি, তেনেকৈয়ে।
টম এণ্ড জেৰী সদায় নতুন হৈ থাকিব নেকি অ'? অঁ, ৰুকেয়াই ভাল ভায়লিন বজায়। খালি মহব্বতেৰ তই ভাল পোৱা সুৰটোহে তাই তুলিব নোৱাৰে। সেইটো আজিও ময়ে তুলিব লাগে। বিশেষ নাই, এনে মই ভালেই আছোঁ। খালি বৰষুণীয়া দিনত ৰুকেয়াই অমিতাৰে পঠা মাংসৰ জোলকণ ডাঠকৈ বনোৱাৰ দিনাখনহে তোলৈ মনত পৰে। উত্তৰ দিব নালাগে, দিবলৈ একো নাই অ'। অঁ, যাৰ কালি তই কমলা টেঙাৰ ক্ষীৰকণ বনাৱনে বাৰু? আম্মীৰ পৰা শিকিছিলি যে। ইটিত আলম। কেইষাৰিনো কথা। তাৰেই ভাৰ হাতত লৈ মই বহু দেৰি বহাতে বহি থাকিলোঁ। বৰষুণ জাক ডাঙৰকৈ অহালৈকে। হঠাৎ মোৰ খংটো উঠি আহিল। শাহুৱাইৰ উচ্চ ৰক্তচাপ আৰু পাইলছৰ সমস্যাত পঠা মাংস বাৰু নেখাওঁৱেই, কিন্তু নিজ মনেৰেই কমলা টেঙাৰ ক্ষীৰকণ বনাবলৈ এৰি দিয়াৰ 8 বছৰৰ পাছতো গুণটোৱে মোক এৰি যোৱা নাই বুলি সোঁৱৰাই দিবলৈকে পোষ্টকাৰ্ডখনো শেষ নোহোৱা কথাখিনি কিয় বা লিখিব লাগে? প্ৰকাশ কৰিব নোৱাৰা খংটো চিঠিখনতে উজাৰি দিওঁ বুলি লৈওচোন মই মুখত চাদৰখনৰ সোপা এটাহে দিব পাৰিলোঁ। মূৰটো বিষাইছে, অলপ পৰ শুই লওঁ বুলি সকলোৱে শুনাকৈ ৰিঙিয়াই এখন হাতেৰে মুখত চাদৰৰ সোপা, ইখন হাতেৰে কাগজখন বুকুত সামৰি বিচনাখনতে বাগৰ দিয়াৰ সময়ত বৰষুণ জাকৰ ছন্দতে মোৰ গাটো হেন্দুলি থাকিল। ভায়লিনত তোলা মহব্বতেৰ সুৰটো ক'ৰবাৰ পৰা বতাহত ভাহি আহি মোক অলপ পৰ নিচুকোৱা হ'লে। আজিৰ গল্পকথা শিতানত আপোনালোকে শুনিবলৈ পালে মনস্বিনী মহন্তৰ গল্প মই ভালে আছোঁ। গল্পটি শুনি আপোনালোকে কেনেকুৱা পালে আমাক নিশ্চয় জনাবলৈ নাপাহৰিব। লগতে আপোনালোকৰ দিহা পৰামৰ্শৰ বাবে আমি অপেক্ষা কৰি থাকিম। গল্পকথা শিতানৰ পৰৱৰ্তী খণ্ডত আপোনালোকক পুনৰ লগ পাম অন্য এটি গল্পৰ সৈতে। তেতিয়ালৈকে শুনি থাকিবলৈ নাপাহৰিব কথা কাহিনী। আজি আপোনালোকৰ পৰা মই মানৱজ্যোতি কলিতাই বিদায় লৈছোঁ। নমস্কাৰ।